ফিল্ড ষ্টাডি হৈছে কিন্তু গোটেইখিনি হেৰি আৰু মানে মই কৈছোঁ ন সাংস্কৃতিক আৰু নৃতাত্ত্বিক দৃষ্টিভংগীত তাৰপিছত আৰু মই কৰাৰ আগতো মানে দিলীপ কলিতা ছাৰ বুলি এতিয়া এইবিলাকৰ তেখেত ডিৰেক্টৰ তেখেতেও তন্ত্ৰ মন্ত্ৰ আজিৰ পৰা 25 বছৰৰ আগতে মানে মই কৰাৰ 25 বছৰৰ আগতে তেওঁ কৰিছিলে গতিকে সেই পৰিৱেশটো তেওঁ পাইছে আকৌ মই নতুন পৰিৱেশ এটা পাইছোঁ মিচিগান ষ্টেট ইউনিভাৰ্চিটিৰ বাইদেউ এগৰাকীয়েও কৰিছিল বন্দনা গোস্বামী নে কি আছিলে তেখেতৰ মোৰ নামটো ভুলো হ'ব পাৰে পাহৰিছোঁ তেখেতেও কৰিছিল তেখেতে কিন্তু প্ৰেক্ষাপট অসমৰ প্ৰেক্ষাপটত কৰিছিল কিন্তু মায়ঙৰ ওপৰত মানে গুৰুত্ব আৰোপ কৰিছিল তন্ত্ৰ মন্ত্ৰৰ সাধনাটোৰ ওপৰত ইয়াৰ বাহিৰেও সৰু সুৰা মানে প্ৰজেক্ট ৰিচাৰ্চ প্ৰজেক্ট সৰু সৰু হৈ আছে PhD হিচাপত 3-4জন মানে কৰিছে ধৰক বেছি নাই আৰু গোটেইখিনি হেৰিহে কি আছে কি হৈ আছে কি ঘটিব কি আছিল এইখিনিৰ ওপৰতহে তাত কিনো সত্যতা আছে এতিয়া প্ৰশ্নটো আটাইতকৈ সেইটোহে উপস্থাপন হয় যে কি মেজিক হয় জানো সম্ভৱ জানো মানুহ এজন এনেকৈ অদৃশ্য হৈ যোৱাটো সম্ভৱ জানো এতিয়া মোক সুধিলে ময়ো ক'ব নোৱাৰোঁ যে কেনেকৈ সম্ভৱ কাৰণ মই মন্ত্ৰটো দেখিছোঁ মই সাধু কথাটো শুনিছোঁ মোৰ দেউতাহঁতে দেখা বুলি কৈছে মোৰ ককা দেউতাই দেখা বুলি কৈছে মোৰ বৰ দেউতাই লিখি থৈ গৈছে মায়ঙৰ বেজ আৰু ৰোমাঞ্চকৰ ঘেৰজালি বুলি কিতাপ মোৰ দেউতাই লিখি থৈ গৈছে মায়াৰ ৰাজ্য মায়ঙৰ কাহিনী বুলি এখন কিতাপ দেউতাই কৈছে যে মই নিজ চকুৰে দেখিছোঁ দেউতা যদি অশিক্ষিত মানুহ হ'লেহেঁতেন তেনেহ'লেও মই ভাবিলোঁ এনেই সজাই পৰাই দেখিছে চাগে কিন্তু অশিক্ষিত মানুহ আছিল গতিকে মানে নিজে নিজ চকুৰে দেখা কাহিনী বুলি লিখি থৈ গৈছে কেনেকৈ হাঁহৰ কণী বাগৰি বাগৰি গুচি গৈছিল বেলেগক আক্ৰমণ কৰিবৰ কাৰণে সেইটো কাহিনী লিখিছে দেউতাই মানে দেউতাই যেতিয়া আৰ্য কলেজত মই কাহিনীটো কৈয়ে দিছোঁ আপোনাৰ আৰ্য কলেজত যেতিয়া পঢ়ি আছিল তেতিয়াতো ইয়াত গাঁও আৰু মানে এজন বা দুজনহে পঢ়িবলৈ যায় মানে গুৱাহাটী তেতিয়া গুৱাহাটীও জংঘল বোলে তেতিয়া মানে 70 চনৰ 65 চনৰ কথা তেনেকুৱা 65-70 মানৰ ভিতৰত তাৰপিছত এই বন্ধ হ'লে ঘৰলৈ গুচি আহে আধা চিটি বাছত আহে আধা আকৌ খোজকাঢ়ি কাঢ়ি আহে জংঘলৰ মাজে মাজে বেৰিনাৰ তলে তলে খোজকাঢ়ি কাঢ়ি আহে আৰু ঘৰলৈ গুচি আহে লক্ষী পূজাত মানে আমাৰ ইয়াত খুব ধুনীয়া লক্ষী পূজা হয় লক্ষী পূজাৰ সময়ত মানে গোটেই মানুহবিলাক আহি যায় আৰু দেউতাও আহিল বন্ধ পালে ঘৰলৈ আহি মানে কি হ'ল দেউতাৰ লগতে পঢ়া এজনে 9-10তে পঢ়া শুনা এৰি দিলে গেলামালৰ দোকান এখন বজাৰতে দিয়ে সি ক'লে তই কেতিয়া আহিলি আজি মোৰ লগতে থাকিবি দে দোকানত একেলগে ভাত খাম মানে ঘৰতে ভাত খাই গ'ল দোকানীজনৰ ঘৰতে বন্ধু বুলি আৰু মাতিলে তাৰপিছত আৰু দুইজনে খাই বৈ মানে গেলামালৰ দোকানত বজাৰত ৰাতি থাকিবলৈ গুচি গ'ল আৰু ডেকা ল'ৰা তেতিয়া পঢ়ি আছে আৰু হাতত টৰ্চ লাইট তেতিয়া আহিছে আৰু টৰ্চ লাইট আকৌ লাখুটি দা এইবিলাক থাকে তাৰপিছত গেলামালৰ দোকানতে বিচনাত দুইজন শুই থাকিলে ৰাতি মাজনিশা মানে এই দোকানৰ যিবোৰ জাপ বুলি কয় বুজি পাইছেনে এই তক্তাৰ যে বনায় যে জাপ সেই জাপত আহি মানে টক 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 কিবা খট শব্দ হৈ আছে বহু পৰ ধৰি শব্দকেইটা হৈ থকাৰ পিছত কি শব্দ সেইকেইটা কিহৰ শব্দ বুলি ডেকা ল'ৰা যিহেতু দুইটা উঠি পেলাই জাপ এখন ভিতৰৰ ফালৰ পৰা খুলি এনেকৈ চাই দুটা হাঁহৰ কণী আকৌ উভতি বাগৰি গৈছে উভতি হাঁহৰ কণী দুটা নিজে উভতি আকৌ বাগৰি গৈছে উভতি গৈছে মানে সেই দুটাই মাৰি আছিলে ইয়াতে এতিয়া কথাটো হ'ল সেই হাঁহৰ কণী দুটা কোনোবা বেজে আক্ৰমণৰ কাৰণে পঠাইছিলে এওঁলোক দুইজনকে আক্ৰমণ কৰিবৰ কাৰণে কিন্তু আক্ৰমণ কৰিব নোৱাৰিলে কাৰণটো হ'ল কি মানে মোৰ দেউতাৰ যিগৰাকী বন্ধু তেওঁ হ'ল চোৰাবেজৰ নাতিয়েক আছিল চোৰাবেজৰ নাতিক আৰু বেজবিলাকে কৰে কি মানে যাতে অন্য কোনো বেজে তেওঁলোকৰ পৰিয়াল নাতি পৰিণাতি বা ভাই ভতিজাক অপকাৰ কৰিব নোৱাৰে ভাই ককাই ল'ৰা ছোৱালীক সেইবিলাক মানে চব গা বান্ধনি দি থৈ দিয়ে প্ৰটেকশ্যন দি থৈ দিয়ে গতিকে সেই প্ৰটেকশ্যনটো এতিয়া দেউতা যিহেতু লগতে থিয় হৈ আছিল হাতত হাত ধৰি পেলাই গতিকে কাকো আক্ৰমণ কৰিব নোৱাৰিলে উভতি গুচি গ'ল গতিকে এয়া কাহিনী ধুনীয়াকৈ মায়াৰ ৰাজ্য মায়ঙৰ কাহিনীত দেউতাই লিখি থৈ গৈছে এতিয়া মোৰ অলপ খেলি মেলি লাগে তাৰমানে কোনোবাই অন্ধবিশ্বাস বুলি ক'লে সঁচা কাহিনী ঘটিছিলে অকল এটা নহয় বহু কাহিনী লিখিছে বৰদেউতাই যিখন মায়ঙৰ বেজ আৰু ৰোমাঞ্চকৰ ঘেৰজালি লিখিছে তাতো এনেকুৱা কাহিনী বহুত আছে এইটোতো সেইটো মায়ঙৰ বেজ আৰু ৰোমাঞ্চকৰ ঘেৰজালি যিটো বাঘ ধৰাৰ পদ্ধতিটো বাঘ ধৰিবলৈ বেজে বাঘ মানে তেতিয়াহে ধৰে যেতিয়া বাঘটোৱে গাঁৱৰ গৰু ছাগলী পোৱালি বা এইবিলাক অনিষ্ট কৰে দীৰ্ঘদিন ধৰি যেতিয়া অনিষ্ট কৰিব তেতিয়া ৰজাৰ ঘৰত বোলে মেল বহে যে কি কৰা যায় বাঘটোতো বহুত অপকাৰ কৰিছে আমি তাক মাৰিব লাগিব এতিয়া সেই সিদ্ধান্ত এটা হোৱাৰ পিছত বেজকেইজনকো মাতি আনে সহায়টো হ'ল বেজকেইজনে যে ৰাইজে যদি মানে অনুমতি দিয়ে আমি পাৰোঁ আৰু সেইটো ধৰিব পাৰোঁ তাৰ আগে ভগৱতী থানলৈ যাব গোটেই ৰাইজ তাত পূজা কৰিব ভগৱতী থানক কিয় পূজা কৰে যে হে মা ভগৱতী তোমাৰ বাহনক আমি হত্যা কৰিবলৈ ওলাইছোঁ মানে ভগৱতীৰ বাহন বাঘ
গতিকে দায় দুখ নধৰিব, আমাৰ গাঁওখনৰ বৰ অপকাৰ কৰিছে বুলি পূজা অৰ্চনা কৰি বেজ আৰু তেওঁ লেটুকীয়া বেজসহ, বেজ মানে যি টুকুৰা হাবিত বাঘ থাকে সেই হাবি টুকুৰালৈ মাজ ৰাতি গুচি যাব। গুচি গৈ মানে গছৰ ওপৰত উঠি থাকে, উঠি পেলাই প্ৰথম এটা নিৰীক্ষণ কৰে কোনখিনিত আছে বাঘটো। এটা অনুমান কৰি লয় যে এইখিনিত, বা গম পায় আগদিনাখনেই গম পায় আৰু বাঘটো ইয়াতে আছে। তেতিয়া যি টুকুৰা হাবিত মানে বাঘটো থাকে সেই হাবি টুকুৰা চাৰিওফালে বেজে মানে এই এন্দুৰৰ মাটি যে এন্দুৰৰ মাটি মানে পাচিত লৈ পেলাই দলিয়াই দলিয়াই মন্ত্ৰ মাতি মাতি মানে এনেকৈ বান্ধি দিয়ে, বাঘ বন্ধা মন্ত্ৰ। পিছে পিছে লেটুকীয়াকেইটা দৌৰি থাকে, মানে 7 পাক দৌৰিব গোটেই হাবিটোৰ চাৰিওফালে, বাঘটোৰ মাজত থাকে। তাৰপিছত বান্ধি দিয়াৰ পিছত বাঘ আৰু তাৰপৰা ওলাব নোৱাৰে। পোহৰ হোৱাৰ আগে আগে সেই কামটো শেষ কৰিব লাগিব। তো পোহৰ হোৱাৰ পিছত বেজে তেতিয়া গাঁৱৰ ৰাইজক খবৰ দিয়ে যে বাঘ আমি বান্ধি পেলালোঁ, এতিয়া আপোনালোকে জাল তাল লৈ আহক। বাঘ জাল আছে, বাঘ জাল বুলি কয়, মানে বাঘক লৈ এতিয়া খেলা হ'ব। বাঘ জাল, এতিয়া বাঘ জাল মানে প্ৰায় 14 ফুট 15 ফুট ওখ মস্ত মোটা মোটা এনেকুৱা ৰছীৰ জাল, আৰু ভলুকা বাঁহৰ যিটো সূতা মানে 16 ফুট 20 ফুট ওখ, সেই সূতাবোৰ লৈ যায় চিপৰাংসহ। গোটেই হাবিডৰাৰ চাৰিওফালে য'ত এন্দুৰৰ মাটিয়েদি চিন দি থৈ দিছে, এটা মাৰ্কিং কৰি দিলে নহয়, তাৰ পৰা বাঘ আৰু আহিব নোৱাৰে। গতিকে মানে ৰাইজে নিশ্চিন্ত মনে সেই মাৰ্কিংটোৰ চাৰিওফালে মানে এই ভলুকা বাঁহৰ জখলাবোৰ সূতাবোৰ পুৰি পুৰি জালখিনি আঁৰি দিয়ে। আঁৰি দিয়াৰ পিছত বেজ তেতিয়া ভিতৰ সোমায়, বেজ ভিতৰতে থাকে, বাকী চব ৰাইজ বাহিৰত, জালৰ ভিতৰত বেজ বাঘটোৰ লগত। বাঘক তেতিয়া সি মানে বাঘ বুলোৱা মন্ত্ৰ মাতে, এটা বাঘ বন্ধা মন্ত্ৰ মাতিলে, তাৰপিছত বিঘবান মন্ত্ৰ মাতে। বিঘবান মন্ত্ৰ মাতাৰ পিছত বাঘটো মানে জৰ্জৰিত হয়, বিষত জৰ্জৰিত হোৱাৰ পিছত জৰ্জৰিত হয় বিঘবান মন্ত্ৰৰেদি। তাৰপিছত বাঘ বুলোৱা মন্ত্ৰ এটা আছে, বাঘ বুলোৱা মন্ত্ৰৰেদি বাঘটো বুলাই লৈ আহে, মানে মাতি লৈ আহে। সেইটো টেমিং আৰু এইটো মানে হিপনটাইজ কৰি দিয়ে বাঘ বুলোৱা মন্ত্ৰ। তাৰপিছত বাঘটো অট'মেটিকেলি আহি বেজজনৰ ভৰিত এনেকৈ আগ ভৰি দুখন এনেকৈ পেলাই দি বেজৰ ভৰিত পৰে আহি আত্মসমৰ্পণ। আৰু সেই কাহিনীটো এতিয়া বৰদেউতাই দেখিছে, মোৰ দেউতাই দেখিছে, মোৰ মা দেখিছে। মা আকৌ চোৰা বেজৰ আকৌ নাতিয়ে। আচ্ছা, আপুনিও বেজৰ ফেমিলি? মানে মোৰ মামাহঁতৰ ঘৰটো বেজৰ ফেমিলি, মোৰ মামাহঁতৰ। মা সেই চোৰা বেজৰ নাতিয়ে। মা তেতিয়া ক্লাছ 5ত, 1965 নে কিবা 4ত, মানে সৰু সৰু ফ্ৰক পিন্ধি পেলাই দৌৰা দৌৰি কৰি থাকে আৰু। তাৰপিছত স্কুলত যায় আৰু মানে বস্তা লৈ তেতিয়া দিনত বস্তাহে লৈ যায় আৰু, বস্তা লৈ তাৰপিছত গম পালে ককাকে বাঘ বান্ধিলে, গতিকে চাবলৈ মন গ'ল, মানে গ'ল। তেতিয়া মায়ে গৈছে, সেই কোলাত উঠি পেলাই গুচি গ'ল আৰু, মানে কোলাত নহয় এনেকৈ কান্ধত লৈ যায় মানে আৰু নাতিয়েকবিলাকক। ককাকৰ কান্ধত নহয় বাৰু, দেউতাকৰ কান্ধত গুচি গ'ল আৰু, ককাকটো তাতে ব্যস্ত হৈ আছে। সেই দেউতাকৰ কান্ধত গৈ পেলাই সি জখলাৰ ওপৰত মানে এনেকৈ থিয় কৰাই দিছে, বাঘটো চাইছে ভিতৰত ককাক বাঘৰ লগত। গতিকে এইটো মোৰ মায়ে এতিয়া কৈছে, মই এতিয়া কি বুলি ক'ম, নিজৰ চকুৱে মানে সাক্ষী হৈ আহিছে। মায়ে দেখিছে, মোৰ মা দেখিছে এইটো কাহিনী। সেই কাহিনীটোকে মই মিউজিয়ামত এইটো উপস্থাপন কৰি থৈ দিছোঁ ধুনীয়াকৈ। ঠিক আছে, এইটো চামগৈ তেতিয়াহ'লে। মানে চেষ্টা কৰিছোঁ আৰু যে এনেকৈ এটা কৰি থৈ দিওঁ উপস্থাপন। গতিকে এনেকুৱা কাহিনীবিলাক মানে ইমানখিনি যেতিয়া গৱেষণা কৰিলে, অধ্যয়ন কৰিলে মায়ঙৰ, আপুনি নিজেও কেতিয়াবা কিছুমান প্ৰেক্টিচ কৰি চাইছে? নাই, এতিয়ালৈ মই কৰা নাই। ময়ো মানে আধুনিক যুগৰ মানুহটো নাই, এতিয়ালৈ কৰা নাই মই। আৰু সেইটো কঠোৰ সাধনা হয়তো আমাৰ দ্বাৰা সম্ভৱ নহ'ব পাৰে, কাৰণ যোগ সাধনা এটা কথা আমাৰ দ্বাৰা সম্ভৱ নহ'ব। সেইটোৰ কাৰণে অকণমান বেলেগ লাইনত, মই সেইটো লাইনৰ কথাই তেতিয়া ভাবিব লাগিব। এনেকৈ ক'ৰবাত বিহু মাৰিব গৈ, ক'ৰবাত নাটক কৰিব গৈ পেলাই মই সেইটো সাধনা কৰি থাকিব নোৱাৰিম। গতিকে কনচেনট্ৰেটেড ফ'কাছ হ'ব লাগিব সেইটো সাধনাৰ কাৰণে, সেইটো ৱে বাছি ল'ব লাগিব। গতিকে মোৰ দ্বাৰা এইটো সম্ভৱ নহ'ব, মই কৰা নাই। আৰু তেনেকুৱা ধৰণৰ অলৌকিক যিখিনি সাধনা সেইখিনি আমি দেখাও নাই। আচ্ছা, কিন্তু মই এভিডেঞ্চটো এইকাৰণে মই অলপ দুধুৰ মুধুৰত থাকোঁ যে কিয় মানুহে মিছা বুলি কয়, ইভিডেঞ্চবোৰ কিয় আছে, নহ'লে মন্ত্ৰপুথিত কিয় লিখিছিল মানুহে কষ্ট কৰি, অন্য কথাও লিখিব পাৰিলেহেঁতেন। এই লুকি মন্ত্ৰটো কিয়, বাঘ বুলোৱা মন্ত্ৰটো মানুহে সাঁচিপাতত ইমান কষ্ট কৰি সাঁচিপাতখন বনাই পেলাই আকৌ মানে সাঁচিপাতখন বনাওঁতেই প্ৰায় 15-20 দিন লাগি যায়। গছৰ বাকলি শুকাই তাক মানে ফিনিচিং কৰি আকৌ চিয়াঁহী প্ৰস্তুত কৰি লিখিবলৈ পৃথিৱীত আৰু একো বস্তু বিচাৰি পোৱা নাছিল নে মন্ত্ৰটো লিখি থৈ দিছিল, বাঘ বুলোৱা মন্ত্ৰ। যদি বাঘ বুলোৱা মন্ত্ৰটো তাত লিখিছেই তেন্তে তাৰ প্ৰেক্টিচটো আছিল। তাৰপিছত মানুহে সাক্ষী কৰিছে, সাক্ষী আগত দেখিছে। গতিকে ইয়াৰ লগত হয়তো অন্য বহু কথা জড়িত হৈ আছে, যিবোৰ কথা সাধকসকলে বেলেগক কৈ নগ'ল, যাৰ কাৰণে আমি মানে কেতিয়াও নোৱাৰি।
আজিৰ তাৰিখত যিখিনি আছে সেইখিনিক মই নকওঁ যে এইটো পূৰা মানে 100% শুদ্ধ ৰূপত সাধনাটো চলি আছে। সময়ৰ লগে লগে পৰিৱৰ্তন ঘটিছে, হ'বও পাৰে, সংমিশ্ৰণ ঘটিছে। এইখিনি কথা আৰু কিছুমান কথা কয় যে মায়ঙৰ মানে তেতিয়া বেজে ভূত বা তেনেকুৱাখিনি নিজে পুহি ৰাখে, গোলাম বনাই ৰাখে, আছিলে। কিমান সঁচা তাৰ বিষয়ে অলপ আপুনি কওক। আছে সেইটো সেয়া কাহিনীও আমি শুনিছোঁ, মানে ভূত প্ৰেতবিলাক কেনেকৈ হেৰি কৰি ৰাখে, আৰু সেইবিলাক কিমান অপকাৰী থাকে সেই ভূত প্ৰেত। মানে যদি ৰাখে তেনেহ'লে সেই যিজনে ৰাখে তেওঁক যথেষ্ট কেয়াৰ ল'ব লগা হয়। ভূত ৰখাজনক ভূত বুলি কয় এতিয়া ভূত প্ৰেত এইবিলাকতো আমি দেখা নাই এতিয়া, অদৃশ্য শক্তি মানুহে কয় থকা বুলি, বিজ্ঞানে কয় এইবিলাক কোনো অস্তিত্ব নাই। আমিও দুধুৰ মুধুৰত থাকোঁ মানে কথাটো, কিন্তু এতিয়া কাহিনী হিচাপত শুনিছোঁ, সাধু কথা হিচাপত তেনেকুৱা আত্মাবিলাক পুহিব পাৰিছিল বেজ কবিৰাজবিলাকে, কিন্তু বহুত কেয়াৰ ল'ব লাগে। যদি কেয়াৰটো ল'ব নোৱাৰে, তেওঁলোকক সন্তুষ্ট কৰি ৰাখিব নোৱাৰে, তেনেহ'লে অপকাৰহে কৰে। আৰু সন্তুষ্ট কৰি ৰাখিব পাৰিলে তেনেহ'লে বেজজনে বা সাধকজনে যি বিচাৰে তাকেই আত্মাটোৱে জৰিয়তে সাধন কৰিব পাৰে, আত্মাটোৰ যোগেদি। এতিয়া ঘোঁৰাবাকৰ ফেমিলি এটাও আছে। আপুনি এতিয়া ৰজামায়ং গাঁৱত যদি যায়, তাতে ঘোঁৰাবাকৰ যিটো ফেমিলি, তেওঁলোকৰ ফেমিলি জ্যেষ্ঠ নতুন প্ৰজন্মখিনি হয়তো নক'ব। ঘোঁৰাবাকতো এটা প্ৰেত আৰু ঘোঁৰাবাক, প্ৰেতৰ এটা নাম আৰু ঘোঁৰাবাক। এতিয়া ঘোঁৰাবাকৰ সন্তান বুলি তেওঁলোকে কয়, আমি ঘোঁৰাবাকৰ সন্তান। তেওঁলোকে নিজকে কয়, গাঁৱৰ মানুহেও কয়। এতিয়া গাঁৱৰ মানুহে বাৰু তেওঁলোকক কিবা মানে ঠাট্টা মস্কৰা উপলুঙা কৰিম বুলি কয় ঘোঁৰাবাকৰ সন্তান বুলি, কিন্তু তেওঁলোকে কয় আমি ঘোঁৰাবাকৰে সন্তান হয়। তেওঁলোকে এইটো গৌৰৱ অনুভৱ গৌৰৱ অনুভৱ কৰে। সেইটো সাধুৰ কথাও ধৰ দেউতাই লিখিছে। গাঁৱৰ মানুহে মানে দুটা ভায়েক ককায়েক যে মাছ আমাৰ ইয়াতে বানপানী হয়তো, উজান আহে বহুত, উজান আহিলে, উজান অহা কথাটো বুজি পাইছে? পানীত মাছটো যিটো আহে, তেতিয়া এতিয়া য'ত হাডুক পবিত্ৰ আছে, হাডুক বিলখন, অমৰামূল, ডোভা, এইবিলাকত মানে পূৰা মাছৰ উজান উঠে জংঘলৰ মাজে মাজে। গাঁৱৰ মানুহ তেতিয়া সৰু সৰু নাওবিলাক লৈ, ভূৰবিলাক লৈ পেলাই জাল চাল পল লৈ উজান মাৰিবলৈ ৰাতিয়ে গুচি আহে। পানী যেতিয়া উঠিব ৰাতিয়ে গুচি আহে, গম পাই থাকে। সেইদিনাখন ভাই ককায়েক দুইটা সৰু নাও এখনতে গুচি আহিল জাল লৈ পেলাই। জাল মানে এইটো বৰজাল বুলি কয়, যে সূতা পুতি পেলাই যেনেকৈ মাৰে, সেইটো বৰজাল লৈ। তাৰপিছত সেই জংঘলৰ মাজত এটা ভাল সুচল ঠাই চাই নাওখনৰ ধৰি মানে সূতা পুতি লৈ পেলাই জাল তৰি দিলে। তৰি দিয়াৰ পিছত ৰাতিতে মাছ মাৰা আৰম্ভ কৰি দিছে। আৰু তেতিয়া ডাঙৰ ডাঙৰ কুঁহি মাছ এইবিলাক মানে পায়, বহুত ডাঙৰ ডাঙৰ। তাৰপিছত আৰু ভায়েকে কি কৰিছে, নাৱৰ ইটো টিঙত মানে সূতা এটাত মাটিত লগত মানে ফিক্স কৰি পেলাই সেই টিঙাটো ধৰি থাকে মজবুতকৈ, নাওখন যাতে লৰচৰ হৈ নাথাকে, ধৰি থাকে। ককায়েকে জালটো মাৰি আছে, আৰু জাল প্ৰতিবাৰতে দাঙে, মাছ যিমান পাই চব নাৱত থয়, নাওখনতে থৈ দিয়ে, নাৱত চটফটাই থাকে মাছবোৰ। তাৰপিছত মানে ঘটিল কি, এই ককায়েকে একান্ত মানে মাছ মাৰি থাকোঁতে ঘোঁৰাবাকে মাছ খাই ভাল পায়, মাছ তাৰ প্ৰিয় খাদ্য। গতিকে সি এতিয়া মাছটো কেনেকৈ খাব, ককায়েকৰ ওচৰলৈও যাব নোৱাৰে, ককায়েকৰ এজন বেজ আছিল, তাৰ ওচৰলৈ যাব নোৱাৰে। গতিকে সি গোপনে ভায়েকক মাৰি পেলালে। ভায়েকৰ ৰূপ লৈ পেলাই সি টিঙত বহি গ'ল। সি মাছটো খাব লাগিব এতিয়া, মাছটোতো সি খাই থাকিব লাগিব। গতিকে মানে কি, ভায়েকক মাৰি পানীত পেলাই দি সি নিজে ভায়েকৰ ৰূপ লৈ বডিটোত সোমাই মানে মাছ, এই ককায়েকে মাছ মাৰি মাৰি থৈ আছে, সি মাছ খাই আছে। তাৰপিছত ককায়েকে বহু সময় পিছত, ইমান মাছ তুলিছোঁ নাৱত, মাছবোৰ ক'লৈ যায়, সোধে ইয়াক মাছবোৰ কি হৈছে, মাছবোৰ নাই দেখোন। ই কৈছে আছে, মাছখিনি আছে দে। ই মানে ভায়েকৰ মাততে মাত দিয়া আছে। তাৰপিছত এটা সময়ত তাৰ নিজৰ আমনি লাগিল মাছ খোৱা, নাৱতো মাছ ভৰ্তি হ'ল, সিও মাছ খাই ল'লে। যেতিয়া নাৱত মাছটো শেষ হৈ যাবলৈ আৰম্ভ কৰিলে, ককায়েকৰ মানে সন্দেহ হ'ল। খালি ভায়েকে কেইটামান যুক্তি দিয়ে, নাৱৰ পৰা আকৌ বাগৰি গৈছে, মাছ জঁপিয়াই পেলাই হেৰিত পৰিছে। কিন্তু ককায়েকৰ সন্দেহ হ'ল, কাৰণ বেজ কবিৰাজবিলাকৰ সেই সন্দেহটো পটককৈ হৈ যায়। যি ইয়াৰ চাল চলনটো অলপ বেলেগ ধৰণৰ লাগিছে, ভাই নিচিনা লগা নাই, বেলেগ নহয়তো কিবা। গতিকে তৎক্ষণাত তাৰমানে বান্ধনি মন্ত্ৰদি তাক বান্ধি পেলালে, আত্মা বান্ধনি মন্ত্ৰ, ভায়েকক আত্মা বান্ধনি, যাতে সি দেহটো এৰি পেলাই গুচি যাব নোৱাৰে। আত্মা বান্ধনি মন্ত্ৰদি সি বান্ধি পেলালে। বান্ধি পেলোৱাৰ পিছত ই এতিয়া ৰূপ সলাই পেলাই যাব নোৱাৰা হৈ গ'ল।
ভায়েকৰ দেহত সোমাই থাকিলে যাব নোৱাৰা হৈ গ'ল গতিকে মাছটো খোৱাটো বাদ দিলে মাছৰ যিখিনি হ'ল পোহৰো হৈ আহিল এফালে মাছখিনি মানে বস্তাত ভৰাই দুয়োটা ভায়েক ককাকে ভাৰ কৰি পেলাই গাঁৱলৈ ঘূৰি আহিল ইয়াৰ এই ভায়েকৰ দেহতে তাৰ ঘোঁৰা বাকৰ আত্মাটো গুচি আহিল সি নোৱাৰে এতিয়া যাব আৰু ঘোঁৰা বাকৰ এটা জুলুঙা থাকে বুলি কয় সেই জুলুঙাটো মানে হাত কৰি লৈ ল'লে ককায়েকে মই সেইটো এৰি থৈ আহিছিলোঁ সেইটো কাহিনী ককায়েকে মানে হাত কৰি ল'লে আৰু ককায়েকক ই ভয় কৰাটো স্বাভাৱিক ঘোঁৰা বাকে কাৰণ বেজবিলাকৰ ওচৰ চাপিব নোৱাৰে তেওঁলোকে ঘোঁৰা বাকৰ জুলুঙাটো লৈ আহি মানে সৰিয়হৰ দুলিৰ ভিতৰত ককায়েকে থৈ দিলে সৰিয়হলে ভয় কৰে ভূত প্ৰেতবিলাকে সৰিয়হৰ দুলিৰ ভিতৰত থৈ দিলে তাৰপিছত ই গাঁওখনত ভায়েক হৈ থাকি গ'ল বেলেগ মানুহে কি বুলি ভাবে ভায়েক বুলিয়ে ভাবে কোনো নাজানে খালি ককায়েকে জানে ই যে ঘোঁৰা বাক ভায়েক যে নহয় খালি ককায়েকে জানে গাঁৱৰ কোনো মানুহে নাজানে বান্ধি থৈ দিছে একো অপকাৰ কাৰণ তেওঁ অৰিজিনেল ৰূপটো পাব লাগিব ঘোঁৰা বাকৰ তেতিয়া ই ভায়েক হৈ থাকিল তেতিয়া অনিষ্ট কৰিব পাৰিব আৰু জুলুঙাটো তাৰ ৰৈ গ'ল এইটো এটা কথা ঘোঁৰা বাকৰ এটা জুলুঙা এইটো কাহিনী এইটোত কিমান এইটো কিছুমানটো প্ৰতিটো কথাতে মানে শুদ্ধতা অশুদ্ধতা থাকে মই কেতিয়াবা কেতিয়াবা ঘোঁৰা বাকে আকৌ ভূতে আকৌ কি জুলুঙালে এনেকুৱা কথা এটা আহি যায় ভূতৰ আকৌ জুলুঙা কি মানে যিয়ে নহওক এই কিছুমান অতিৰঞ্জিত হৈ যায় যে জুলুঙাটো এতিয়া কথাটো হ'ল কি ঘোঁৰা বাকে এতিয়া সদায় চেষ্টা কৰি আছে কেনেকৈ সি তাৰ নিজৰ ৰূপলৈ গুচি যায় তাৰ কাৰণে তাক জুলুঙাটো লাগিব এতিয়া জুলুঙাটো সৰিয়হৰ দুলি ওচৰে চাপিব নোৱাৰে সি গতিকে তাক বিয়া পাতি দিলে শেষত বিয়াও হ'ল সি বিয়া হ'ল তাৰপিছত ল'ৰা ছোৱালী হ'ল সি মানে তথাপিও সি চেষ্টা সদায় চলাই আছে কেনেকৈ তাৰ আকৌ যাব পাৰে অৰিজিনেল ৰূপলৈ ঘূৰি যাব পাৰে এতিয়া আমাৰ যিটো গোসাঁইউলীয়া উৎসৱ হয় এই আপুনি নাপালে আহি সেইদিনাখন 5-6 বাঘটো আমাৰ সেইটো এটা আকৰ্ষণীয় উৎসৱ লোক উৎসৱ সেই গাঁও উৎসৱটো চাবলৈ আকৌ গাঁৱৰ চব মানুহে দুৱাৰত দাং দি গুচি যায় তেতিয়াতো চুৰটোৰ তেনেকুৱা নাই থাকিলেও আমাৰ বেট চালান আছে বাতি চালান আছে ভয় কৰে চুৰ কৰিব দুৱাৰত দাং দি চব মানুহ গুচি যায় সেই বুঢ়া মানুহকেইটা কাঠিৰ মূৰত বহি থাকে আৰু সেই আইতাজনী ঘৰত থাকিল বাকী চব মানুহ গোসাঁইউলীয়া মেলালৈ গুচি গ'ল তাৰপিছত ইও গোসাঁইউলীয়া যাম বুলি কৈ ঘৰৰ মানুহক সি মানে পাক মাৰি আকৌ গুচি আহিল আইতাজনীক ফুচলাব পাৰে নেকি জুলুঙাটোৰ কাৰণে আইতা বহি থাকিল আইতাক ক'লে যে আইতা মোৰ জুলুঙাটো সেই সৰিয়হৰ দুলিটোতে থাকি গ'ল এতিয়া উলিয়াই আনচোন মই পটকৈ গাটো ধুই আহোঁ তই জুলুঙাটো উলিয়াচোন বুলি আইতাকে কথাটো বুজি নাপালে ইয়াৰ সৰিয়হৰ দুলিত কিয় জুলুঙা থ'লে আছে যাচোন তই যা লৈ আহিগে ঘৰখনৰ হেৰিয়ে কোনোবা এজনে তাৰপিছতে সেই আইতাকে গৈ মানে দুলিত হাত ভৰাই এনেকে মানে চালে কিবা আছে নেকি হৈছে যিহেতু বুলি চাই কিবা এটা পালে জুলুঙাটো আৰু পালে লৈ আহি পেলাই তাক দিলে দিয়াৰ পিছত সি যি গ'ল আৰু ঘূৰি নাহিল আৰু অন্তৰ্ধান এই যে তাৰ ল'ৰা ছোৱালীখিনি থাকি গ'ল সেইটোতো বিয়া পাতিছিল ল'ৰা ছোৱালীখিনি সেই বংশধৰ এতিয়াও আছে ঘোঁৰা বাকৰ বংশধৰ আছে তেওঁলোকে এতিয়া এজন টিচাৰো LP শিক্ষক ৰিটায়াৰ্ড হৈছে তেওঁক এতিয়া সুধিলে আপুনি ঘোঁৰা বাকৰ বংশধৰ আমি ঘোঁৰা বাকৰ বংশধৰ আছোঁ আচ্ছা এনেকুৱা ধৰণৰ কাহিনীবিলাক এতিয়া এইবোৰ কাহিনীত কেতিয়াবা অতিৰঞ্জিত ৰূপ কিছুমান বাৰু সানে বা মুখ বাগৰি যোৱাৰ লগে লগে ঘটনাবোৰ অলপ বেলেগ হৈ যায় থাকে গতিকে এইবিলাকে আমাৰ অতীত ঐতিহ্য মায়ঙৰ এনেকুৱা বহু কথা থাকে কৈ শেষ নহ'ব মোৰ চমু চাপি আহিছে সময় ভাল লাগিলে ছাৰ আপোনাৰ যিটো ষ্টৰি টেলিং স্কিল সেইটো আপোনাৰ পৰা শিকিবলগীয়া বহুত আছে মানে ছাৰ আৰু আপুনি ইমান ব্যস্ততাৰ মাজত আপুনি ইমান সময় দিলে ছাৰ তাৰ বাবে অশেষ ধন্যবাদ যেতিয়াই মই গুৱাহাটীলৈ আহিম বা অসমলৈ আহিম মায়ং আহিম আৰু আপোনাক লগ কৰিম আৰু আপোনাৰ পৰা বহুত কথা জানিম আৰু আপোনাৰ ৰিচাৰ্চ ৰিপৰ্টটো মই লৈ যাম মই পঢ়িবৰ কাৰণে বা ছফ্ট কপি আছে যে আপুনি ছফ্ট কপিটো দি দিব হ'ব ঠিক আছে এতিয়া মিউজিয়ামটো চাই লওঁ ছাৰ আপুনি ঠিক আছে ধন্যবাদ ছাৰ থেংক ইউ ছ' মাছ